নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ মৰাণৰ পৰা শিখামণি চুটিয়াই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা শিখাৰ ককায়েকৰ লগত 2021 চনৰ জুন জুলাই মাহত হৈছিলে। এই ঘটনা বিৱৰি কোৱাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব আৰু ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব। ইনষ্টাগ্ৰামত পিছে এই ভৌতিক ঘটনাবোৰৰ শ্বৰ্টছ দিয়া হয়, ৰিলছ দিয়া হয়, গতিকে সেই ৰিলছবোৰ আপোনালোকে নিশ্চয় ভাল পাব, উপভোগ কৰিব পাৰিব। সেয়েহে অনুৰোধ কৰিছোঁ ফ'ল' কৰিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ শিখাৰ অভিজ্ঞতাৰ ফালে। শিখাৰ ঘৰ মৰাণত আৰু 2021 চনৰ জুন জুলাই মাহত শিখাৰ বৰ্তাকৰ পুতেকৰ লগত এক বৰ অদ্ভুত ঘটনা ঘটিলে। গৰমৰ দিন আছিলে আৰু সেইদিনাখন অলপ সন্ধিয়াৰ পৰাই হেনো চিপচিপকৈ বৰষুণ দি আছিলে, গতিকে এটা গুপগুপীয়া পৰিৱেশ আৰু বৰষুণ দিলে অসমত গৰমৰ দিনত প্ৰায় কাৰেণ্ট নাথাকে। সেইদিনাখনো কাৰেণ্ট নাছিলে, গতিকে শিখাৰ ককায়েকে ভাত পানী খাই উঠি নিজৰ ৰুমতে শুবলৈ বুলি গ'ল আৰু মোবাইলত গেম খেলি আছে। ঘৰৰ বাকী মানুহবোৰ ইতিমধ্যে শুই পৰিছে আৰু তেওঁ ৰুমত থকা খিৰিকীকেইখন খুলি ধুনীয়াকৈ গেম খেলি আছে। যিহেতু বৰষুণ পৰি আছে, বতৰটো অলপ লাহে লাহে ঠাণ্ডা পৰিছে, গতিকে বৰ সুন্দৰ এটা পৰিৱেশ আৰু সেয়েহে গেমত একেবাৰে সোমাই পৰিছে শিখাৰ ককায়েক। শিখাৰ ককায়েক মানে বৰ্তাকহঁতৰ ঘৰ তেওঁলোকৰ ঘৰৰ একেবাৰে কাষতে আৰু ঠিক 12:30 বজাত শিখাৰ ককায়েকে অনুভৱ কৰিছে খিৰিকীখনৰ ওচৰত যেন কিবা এটা লৰি আছে। প্ৰথমে সি ভাবিলে চোৰ ডকাইত আহিব পাৰে, গতিকে সি অলপ সচেতন হ'ল আৰু মানে মোবাইলত গেম খেলাৰ দৰে মানে এক্টিং কৰি আছে, কিন্তু খিৰিকীখনৰ ফালে মন কৰি আছে। তাৰপিছত দেখিছে মানে যেন কিবা এটা জন্তুৱে গছৰ আঁৰত খিৰিকীৰ ফাঁকেদি তাক চাই আছে, তেনেকুৱা এটা অনুভৱ কৰিছে। গছজোপা লৰি আছে আৰু খুচ খুচ শব্দ এটা হৈ আছে। তাৰপিছত চকুৰ পলকতে এটা বগা অৱয়ব খিৰিকীখনেদি ভিতৰলৈ সোমাই আহিলে। মানে খিৰিকীত ৰেলিঙো আছিলে, লোহাৰ যিবোৰ ৰড থাকে, সেই ৰডৰ ফাঁকেদি পোহৰৰ নিচিনা এটা বস্তু, পোহৰো নহয় কিন্তু মানে ফাঁকেদিয়ে সোমাই আহি চিধাই শিখাৰ ককায়েকৰ গাৰ ওপৰত উঠিলে আৰু উঠি তাৰ ডিঙিত টেপা মাৰি ধৰিছে। সি বিৰাটেই বেছি অসুবিধা পাইছে, মানে অস্বস্তি পাইছে, লগতে ভয়ো লাগিছে কি বস্তু আহিলে বুলি, কিন্তু যিমান পাৰে সিমান চিঞৰিছে আৰু ইমানেই বেছি তেতুফালি চিঞৰিছে যে ঘৰত মাক দেউতাক কাষৰ ৰুমটোত শুই আছিলে, তেওঁলোকে তাৰ মাতত সাৰ পাইছে, শিখাৰ ককায়েকৰ মাতত সাৰ পাইছে আৰু দৌৰি আহি শিখাৰ ককায়েকৰ ৰুমত সোমাইছে। ৰুমৰ দৰ্জাখন যেনিবা হুক লগোৱা নাছিলে, গতিকে দৰ্জাখন খুলি তেওঁ সোমাই আহিলে আৰু শিখাৰ বৰ্তাক যেই ৰুমলৈ সোমাই আহিলে, বস্তুটো শিখাৰ ককায়েকক এৰি বৰ্তাকৰ গাৰ ওপৰত উঠিলে। কি বস্তু? মানুহ হ'বই নোৱাৰে, কাৰণ খিৰিকীৰ সেই ফাঁকেদি মানুহ এজন সোমাই আহিব নোৱাৰে, কিন্তু অদ্ভুত ধৰণৰ এটা বস্তু, যেন ৰূপ সলাব পাৰে, নিজৰ চাইজ সলাব পাৰে আৰু উৰি গৈ আকৌ বৰ্তাকৰ গাত পৰিলে, বৰ্তাকৰ ডিঙিত হেঁচা মাৰি ধৰিছে। তাৰপিছত বৰ্তাকেও বিৰাট যুঁজি এপাকত বস্তুটো মানে হাতেদি এচাৰি মাটিত পেলাই দিলে আৰু বস্তুটো মাটিত পৰি যোৱাৰ লগে লগে অদৃশ্য হৈ গ'ল। ঘৰখনত তাৰপিছত হুলস্থুলীয়া পৰিৱেশ আৰু শিখাৰ মানে বৰ্তাকে তেতিয়া লগে লগে শিখাৰ দেউতাকলৈ ফোন কৰিছে, যিহেতু কাষৰ ঘৰতে থাকে। দেউতাকে ফোনটো উঠালে আৰু সকলো আহি শিখাৰ বৰ্তাকৰ ঘৰ পালেহি। ককায়েকক তেতিয়া সুধিছে কি হ'ল, তেতিয়া ককায়েকে গোটেইখিনি কথা বিৱৰি কৈছে যে খিৰিকী খুলি তেওঁ গেম খেলি আছিলে আৰু তাৰপিছত সেই বস্তুটো তেনেকৈ সোমাই আহি তাৰ টেটুত চেপা মাৰি ধৰিছে আৰু গোটেই ঘৰখনে ইমানেই বেছি ভয় খালে যে সেই নিশা তাত কোনো শুব নোৱাৰিলে, গৈ শিখাহঁতৰ ঘৰত শুলেগৈ। তাৰপিছত পিছদিনাখন ৰাতিপুৱা চবেই মানে একো ধৰিব পৰা নাই আচলতে কি হৈছে, কিয় হৈছে, কি বস্তু আছিলে। মানুহ বুলিব নোৱাৰি, মেকুৰী বুলিব নোৱাৰি, চোৰ ডকাইত বুলিব নোৱাৰি। তথাপিতো সকলোৱে চাকি বন্তি জ্বলাই যদি বেয়া বস্তু আছিলে আঁতৰি যাওক বুলি প্ৰাৰ্থনা কৰিলে। তাৰপিছত আকৌ দিনটো আৰম্ভ হ'ল, মানে গতানুগতিক দিনটো চলি গৈ আছে। কিন্তু সন্ধিয়া হৈ অহাৰ লগে লগে শিখাৰ বৰ্তাকৰ পুতেকৰ মানে ককায়েকৰ ভয়টো আকৌ লাহে লাহে বাঢ়ি আহিছে। আকৌ সেই বস্তুটো তেওঁ দেখিব নেকি, আকৌ সেই বস্তুটোৱে হেঁচা মাৰি ধৰিব নেকি, তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে। তাৰপিছত নিশা প্ৰায় 9:30 বজাত ভাত পানী খাই উঠি যেতিয়া ককায়েক ৰুমলৈ গৈছে শুবলৈ, ৰুমত সোমোৱাৰ লগে লগে আকৌ সেই খিৰিকীখনেদি বস্তুটো বাহিৰত দেখা পাইছে আৰু সেই বস্তুটো দেখাৰ লগে লগে শিখাৰ ককায়েকৰ গাটো কঁপিবলৈ ধৰিছে। তলৰ পৰা যেন গাটো গৰম হৈ আহিছে, একদম কঁপনি উঠিছে আৰু থৰথৰকৈ কঁপিছে, লগতে চিঞৰিছে, বিৰাট ভয়ত তেওঁ আকৌ চিঞৰিছে। তাৰপিছত আকৌ বৰ্তাক বৰমাক আহিলে, ইতিমধ্যে শিখাৰ দেউতাক, শিখাৰ মাক সকলো আকৌ আহিলে বৰ্তাকৰ ঘৰলৈ আৰু ল'ৰাজন মানে ইমানেই বেছি ভয় খাইছে, ভয় খাই তেওঁ ফেইণ্ট হৈ গ'ল
আৰু 2-3জন মানুহে ধৰিও তেওঁক মানে মাটিৰ পৰা বিচনালৈ উঠাব পৰা নাই, ইমানেই কঠোৰ হৈ গৈছে। তাৰপিছত সেই দিনাখনো যেনে তেনে তাক মানে পানী চানী ঢালি আকৌ মানে হুঁচৰলৈ অনাৰ পাছত শিখাহঁতৰ ঘৰলৈ লৈ গ'ল আৰু সেইদিনাখনো ককায়েক শিখাহঁতৰ ঘৰতেই থাকিলে। তাৰপিছত শিখাৰ বৰ্তাকে ভাবিলে যে এনেকৈ থাকিলে নহ'ব, ল'ৰাটোৰ গা বেয়া হ'বলৈ ধৰিছে। সেয়েহে তেওঁ পিছদিনাখন ৰাতিপুৱাই গাঁৱৰ ওচৰতে এজন বেজ আছিলে, বিৰাট নাম জ্বলা বেজ এজন আছে, তেওঁৰ ওচৰলৈ গ'ল আৰু বেজজনক গোটেইখিনি কথা তেওঁ বিৱৰি ক'লে। তেতিয়া বেজজনে এটা তাবিজ লগতে অলপ সৰিয়হ জাৰি দিলে। সৰিয়হখিনি ককায়েকৰ ৰুমৰ চৌপাশে ছটিয়াবলৈ ক'লে, ঘৰৰ চৌপাশেও ছটিয়াবলৈ ক'লে আৰু তাবিজটো শিখাৰ মানে ককায়েকক পিন্ধিবলৈ ক'লে বাওঁ হাতত। আৰু বৰ্তাকেও সেই তাবিজটো আনি নিয়ম নীতি কৰি বাওঁ হাতত পিন্ধাই দিলে আৰু সৰিয়হখিনি গোটেই ঘৰৰ চৌপাশে ককায়েকৰ ৰুমৰ চৌপাশে ছটিয়াই দিলে। সেইদিনাখনো তেওঁলোকে ভয়ে ভয়ে ৰাতিটো কটালে। সেই ৰাতিও তেওঁলোকৰ টোপনি নগ'ল, মানে 2-3 দিন তেওঁলোক নোখোৱাকৈ উজাগৰে কটাইছে। তাৰপিছত লাহে লাহে শিখাৰ ককায়েকৰ ভয়টো কমিলে, তাবিজটো তেওঁ পিন্ধিয়ে আছিলে আৰু লাহে লাহে কথাবোৰ তেওঁ পাহৰিবলৈ ল'লে। তাৰপিছত অৱশ্যে তেওঁ আজিলৈকে এই অনুভৱ কেতিয়াও কৰা নাই, কিন্তু এতিয়াও যদি সেই দিনটোৰ কথা, সেই ৰাতিটোৰ কথা তেওঁ ভাবে, তেওঁৰ গাৰ নোম শিয়ৰি উঠে, গাটো মানে জিকাৰ খাই উঠে। এইটো আছিল শিখা ককায়েকৰ এক জীয়া অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ মাজত মই বিলাই দিলোঁ। কেনেকুৱা পালে শুনি জনাবৰ কাৰণে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ অভিজ্ঞতা ইয়াতেই সামৰিছোঁ। কাইলৈ নিশা আৰু এক অভিজ্ঞতা লৈ আপোনাৰ কাষ চাপিমহি। এতিয়া লৈ আহিছোঁ শুভৰাত্ৰি।